আজিৰ দিনত আমি জীৱশ্ৰেষ্ঠ মানুহ হৈ আছোনে? এই ফটোখন চাওক, বুজিব যে আমি বহুতকৈ বেছি অধম হৈছোঁ। কাৰণ এই সপাধৰৰ নামত কিছুমান উৰা বাতৰি প্ৰচাৰ হৈ আছে আৰু কিছুমান মানৱৰূপী পশুৱে এগৰাকী মানসিকভাৱে অক্ষম বোবা মহিলাক নিৰ্যাতন আৰু নিৰ্মমভাৱে এনেকৈ প্ৰহাৰ কৰিছে, তাৰ পাছত আইন হাতত তুলি লৈছে। এই আইন হাতত তুলি লোৱা প্ৰক্ৰিয়াটো কিমান গ্ৰহণযোগ্য? আৰক্ষী আছে, আৰক্ষীক খবৰ নকৰাকৈ, সঁচা মিছা প্ৰমাণ নোহোৱাকৈ ইমান মাৰাত্মক অপৰাধ কৰাটো অলপো ভাবি নাচায় মানুহবিলাকে। এনেকুৱা অপৰাধীক আৰক্ষী কৰায়ত্ব কৰি যাতে শাস্তি প্ৰদান কৰে, উচিত শাস্তি প্ৰদান কৰে, তাৰ অনুৰোধ জনাইছোঁ। আৰু এটা অনুৰোধ, কোনেও যাতে এই ভুৱা বাতৰি প্ৰচাৰ নকৰে। এনেকুৱা উৰা বাতৰিৰ ফলত কাৰোবাৰ জীৱন আৰু কাৰোবাৰ ঘৰ ধ্বংস হৈ যাব পাৰে। একজন খুজি মাগি খোৱা মানুহৰ ঘৰ এখন ধ্বংস হ'ব পাৰে। এনেকুৱা উৰা বাতৰিৰ বাবে আমি অভিনীলক হেৰুৱাইছোঁ। গতিকে কোনেও যাতে এনেকুৱা ভুল আৰু আগলৈ নকৰে, সেইটোৱে অনুৰোধ। আৰু অসম আৰক্ষীলৈ এটা অনুৰোধ, যাতে এই অপৰাধীকেইজনক, যিয়ে এই মহিলাগৰাকীক প্ৰহাৰ কৰিছে, সিহঁতক উচিত শাস্তি প্ৰদান কৰে।